सुबुं माहारिनि गेजेराव उन्दै बैसोआवनो हाबा जानाय आरो उन्दै बैसोआवनो बोलोगोनां खामानि मावनायखौ बांहोनायखौ नुनो मोन्दों। बेखौ नोजोर होना होबथानो थाखाय सांग्रांथि हाबाफारि लादों क'क्राझार डिस्ट्रिक्ट सेल्फ प्रोटेक्शन इउनिट आरो क'क्राझार आन्डार डिस्ट्रिक्ट ससियेल वेलफेयार डिपार्टमेन्टनि बानजायनायाव क'क्राझार सरकारि हिनजावसा फरायसालिमानि M.M.Brahma Auditorium हलाव दिनै सेल्फ प्रोटेक्शन डे हाबाफारि खुंदों। आইনটো বহুত বৃদ্ধি হৈছে। ফক্সো আইন বুলি ক'লে চাইল্ড মেডিচিন নহয় অকল, ইয়াত ছোৱালীবিলাকক বহুত নানান ধৰণৰ যেনেকৈ নানান ধৰণৰ চকুৰে চোৱা হয় ছোৱালীবিলাকক, তেওঁলোকক ঠাট্টা কৰা হয় আৰু যিকোনো জাগাত ছোৱালীবিলাকক মলেষ্ট কৰে, মানসিকভাৱে তেওঁলোকক মানসিকভাৱে অত্যাচাৰ কৰা হয়, মোবাইল ফোনত বেয়া ফটো আপলোড কৰি তেওঁলোকক টৰ্চাৰ কৰা হয়, এইবিলাকেই ফক্সো আইনত পৰে। ইয়াৰ বিষয়ে আমি সজাগতা আনিব বিচাৰিছোঁ। বিশেষকৈ দেখিছোঁ যোৱা মাহত গোসাইগাঁৱত এটা স্কুলত প্ৰিন্সিপাল অ'নাৰ মালিক এজনে তাৰ ঘৈণীয়েকেও জড়িত আৰু যিজনী ৱাৰ্ডেন তাইও জড়িত, 5জনী ছোৱালীক এনেকুৱা অন্যায়ভাৱে ৰেপ কৰিলে। ৰেপ মানে ৰেপ যিটো ষ্টেটমেণ্টৰ আমি দেখিলোঁ, ষ্টেটমেণ্টৰ বেচিছত যদি আমি প্ৰকাশ কৰিব লাগে তেনেহ'লে বুকু ফাটি যায়, একদম মুখত স্পীচলেছ হৈ যায়। ইমান শিশুকেইটা 6 বছৰীয়া 7-8 বছৰীয়া ছোৱালীবিলাকক যে এজন বুঢ়া মানুহে ঔষধ খুৱাই, আচলতে তেওঁলোকক আগতে ঔষধ খুৱাই লয়, তাৰপিছত নিজৰ বিচনাত শুৱাই থয় আৰু এট এ টাইম তিনিটা ছোৱালীবিলাকক তেওঁ নষ্ট কৰিলে। এনেকুৱা অন্যায় সেইবিলাক কেছৰ ক্ষেত্ৰত সাংঘাতিক এটা শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগে। এতিয়ালৈ পুলিচে তাৰ ঘৈণীয়েকক ধৰা নাই আৰু যিজন ৱাৰ্ডেন আছিলে হোষ্টেলত তেওঁ জানিছিলে আগৰ পৰা, সেইটো ধৰা নাই। কিন্তু মই দাবী কৰিম তেওঁলোক সোনকালে এৰেষ্ট হ'ব লাগে আৰু স্কুলটো বন্ধ হ'ব লাগে। এনেকেই ফক্সো এক্টৰ ভিতৰত সৰু বয়সৰ ছোৱালীবিলাকক ৰেপ কৰা সেইটো বহুত চলি আছে, সেইবিলাক কেনেকৈ বন্ধ কৰিব পৰা যায়। আৰু বিয়াৰ নামত আমাৰ ল'ৰা ছোৱালীবিলাকে ৰং নম্বৰত তেওঁলোকে প্ৰেম কৰে আৰু প্ৰেম কৰাৰ আগতে, বিয়া হোৱাৰ আগতে তেওঁলোকৰ দৈহিক সম্পৰ্ক হৈ যায়, ফিজিকেল ৰিলেশ্যন, তেতিয়া সেইটো ফক্সো আইনত পৰে। সেই আইনটো বহুত বাঢ়িছে আৰু কিছুমানে কৰি আছে বিয়া দিয়াৰ নামত নকল বাৰ্থ চাৰ্টিফিকেটো ওলাব ধৰিছে, যিটো দেখিছোঁ এতিয়া। আমি এই ক্ষেত্ৰত বিয়া যেতিয়া শুনো আমি লগে বন্ধ কৰা হয়। বিয়াটো বন্ধ হোৱা বুলি সম্পূৰ্ণ নহ'লেও এই ক্ষেত্ৰত কোকৰাঝাৰ CWCয়ে যথেষ্ট কাম কৰিব পাৰা বুলি মই দাবী কৰিব পাৰোঁ, যিহেতু বিয়া মণ্ডপৰ পৰাই তেওঁলোকক ছেপাৰেট কৰাও হ'ল। কিন্তু সেইটো বন্ধ হ'লেও এগ্ৰিমেণ্ট বেচিছত এডভকেট লৈ আমাৰ ল'ৰা ছোৱালীবিলাকক এগ্ৰিমেণ্ট কৰি থোৱাটো এটা ক্ৰাইম, কাৰণ সিহঁতক বিয়া কৰিব লাগে বুলি এটা ঠেলি দিয়া হয়। সেই এগ্ৰিমেণ্ট কৰি তেওঁলোকে বিয়া কৰাটো বন্ধ কৰে যদিও এগ্ৰিমেণ্ট বেচিছত যায়, সেইটো কিন্তু চলি আছে। বিশেষকৈ আমাৰ মাইনৰিটি সম্প্ৰদায়ৰ ভিতৰত এইবিলাক বেছি চলিছে। গতিকে আমি চেষ্টা কৰি আছোঁ, সমাজে সহযোগ কৰিব লাগিব, সকলো শ্ৰেণীৰ সমাজে বুজিব লাগিব। আৰু ট্ৰেফিকিঙৰ ক্ষেত্ৰতো এইবাৰ বহুত কম বুলি ভাবিছোঁ, বহুত কম তেনেকৈ চাইল্ড ট্ৰেফিকিং হোৱাটো বহুত কম বুলি ধৰা হৈছে, কাৰণ এইকেইদিন তেনেকুৱা ধৰণৰ কেছ আমাৰ ওচৰত অহা নাই। এইটো চাইল্ড প্ৰটেকশ্যন ডে, শিশুসকলৰ সুৰক্ষাৰ এৱাৰনেছ কেম্প কোকৰাঝাৰত ছ'চিয়েল ৱেলফেয়াৰ CWC আৰু ডালচামিৰে সেইটো উদযাপন কৰা হৈছে। খুব ভাল লাগিছে। পৰীক্ষা চলি থকাৰ কাৰণে আজি আমি কোকৰাঝাৰ গাৰ্লছ কলেজত এইটো উদযাপন কৰা হৈছে। ইয়াত অকল 11 আৰু 12 ষ্টুডেণ্টবিলাক ইয়াত পাৰ্টিচিপেট কৰিলে, কাৰণ তেওঁলোক 16 to 17 প্লাছ 15ৰ পৰা 17 ইয়াৰ্ছ এজ গ্ৰুপটো আছে, গতিকে তেওঁলোকৰ লগতে আলোচনা কৰা হ'ল। ইয়াৰ শিশুসকলৰ সুৰক্ষাৰ দায়বদ্ধতা সামাজিকভাৱে, আইনগতভাৱে, কেনেকৈ চাইল্ড ট্ৰেফিকিঙত গ'লে কেনেকৈ সিহঁতক সুৰক্ষিত কৰিব পৰা যায়, চাইল্ড লেবাৰৰ পৰা কেনেকৈ আমি কি আইনৰ ব্যৱস্থা আছে, আৰু যিসকল বঞ্চিত কিছুমান তেনেকৈ এবণ্ডেণ্ট শিশুবিলাক থাকে তেওঁলোকক কেনেকৈ সুৰক্ষিত কৰিব পাৰে, সেই আইনী ব্যৱস্থাবিলাক আলোচনা কৰা হৈছে। বিশেষকৈ যিহেতু আজি ইয়াত 15ৰ পৰা 17 এজ গ্ৰুপৰ ছাত্ৰীসকলে আছে, এই বয়সত বেছিভাগেই চাইল্ড মেৰিজত যায়।
চাইল্ড ভিলেজৰ ওপৰত বৃহৎকৈ আলোচনা কৰা হৈছে ইয়াত আৰু তেওঁলোকক আইনগতভাৱে পক্সো আইন আৰু ফাষ্ট ট্ৰেক আইনৰ সম্পৰ্কে জনোৱা হ'ল চাইল্ড লাইনৰ এটা নম্বৰ এইটো আমাৰ নৰ্থ ইষ্টৰ কাৰণে কেলকাতা হৈছে আমাৰ মেইন অফিচটো 1098ত খবৰটো দিয়াৰ লগে লগে তাৰ পৰা হেড অফিচ হয় তাৰ পৰা সোধা হয় যে এইটো কোনটো ষ্টেটত হয় বা কোনটো ডিষ্ট্ৰিক্টত হয় যদি কোকৰাঝাৰৰ হয় আমি অসমৰ পৰা কৈছোঁ অসম কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা লগে লগে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত চাইল্ড লাইনত যিজন ছুপাৰিনটেণ্ডেণ্ট থাকে তেওঁৰ লগত যোগাযোগটো কৰি দিয়ে তেতিয়া ঘটনাবিলাক কৈ দিয়াৰ লগে লগে তালৈ ৰেস্কিউ কৰাৰ কাৰণে ব্যৱস্থাটো কৰা হয় আৰু চাইল্ড লাইনে पुलिसर सहयोगक रेस्किउ करे गोग्गादा जाग्रा सुबुंफोरनिसिम मोनसे गोजोनथाव खौरां उदालगुरि जिल्लानि सिङाव थानाय मावरिया गामियाव मनाटिसा गावसुंथा हान्जानि सोद्रोमा हांमा ब्रह्म बिथाङा आसाम स्टेट रुरेल लाइवलीहुड मिशननि गेजेरजों खानस्रि हासार आरो गोबोर हासारजों दिहुनजानाय अर्गेनिक मैगं थाइगंनि गला बेखेवनाय जाबाय गोग्गो मैगं थाइगं जाग्रा गोसो गुदुं बायग्रा सुबुंफोरा गाहायाव होनाय जानबुं नम्बराव जगाजग खालामनो हागोन जानबुं नम्बरा जाबाय 8011748256 जानबुं नं 8011748256